টিকেট লৈ ল'লোঁ এজনৰ 4 টকাকৈ লৈছে সানসেট চাইছো সানসেট Baby, you give me ice and fire. You're giving me wind. সেইটো আমি দিছিলোঁ জানো অৰ্ডাৰ গুড মৰ্ণিং এভৰিৱান চ' টাইম হৈছে এতিয়া 4:50 তো অহাকাইলৈ আমাৰ ফ্লাইট আছে কোচিৰ পৰা তো এতিয়া আমি তিৰুৱনন্তপুৰমৰ পৰা ট্ৰেইনত গৈ আছোঁ কোচিলৈকে ট্ৰেইন আছে আমাৰ 5:55 অকণমান দেৰি হৈছে দৌৰাদৌৰিকৈ ওলাইছোঁ আৰু গোটেইকেইজন বাকী ৰাইজ অলপ আগত গোটেই গৈ আছে ওচৰতে চ' ফাইনেলি ষ্টেচন পাই গ'লোঁ Ready? 35 rupees per day. कैसे कैसे लोग रहते हैं यार यहाँ पर साउथ इंडियन আমি আজি ট্ৰেইনৰো সোৱাদ ল'ম অটো ল'লোঁ মিনি বাছ ল'লোঁ আৰু ডাঙৰ বাছ জাহাজৰো ল'লোঁ পানীটো ল'লোঁ এতিয়া লাষ্ট ট্ৰেইন তাৰপিছত ইণ্ডিগ'টোতো আছে আৰু ইণ্ডিগ'তকৈ বহুত ভাল কিন্তু অলপ অলপ কেহা হৈ হৈ গৈ আছে ন এৰ্ণাকুলম পাই গ'লোঁ ফাইনেলি এতিয়া হোটেল বিচাৰিব লাগিব আমি A few moments later. So finally আজি আমাৰ লাষ্ট ডে ঘূৰিব পৰাকৈ এতিয়া আছোঁ আমি কোচিত আমাৰ ৰুমটোত ধুনীয়া বেলকনি ভিউ এটা আছে চ' কোচিখন এটা চিটি হয় এৰ্ণাকুলম ডিষ্ট্ৰিক্টত আমাৰ ফ্লাইট আছে কালি সন্ধিয়া তো আজি আমি আহি গ'লোঁ ৰাতিপুৱাই মই ট্ৰেইনৰ এইখিনি দেখুৱালোঁ এতিয়া আমি ওলাই যাম ফৰ দ্য লাষ্ট টাইম আজি কোচিত কি আছে দেৰি হৈ গ'ল মানে দুদিন আমাৰ খোৱা ভাল হোৱা নাই আজি শুই ল'লোঁ অলমষ্ট 5টা বাজিলে আৰু চাওঁ কি পাওঁ চাই থাকোঁ এতিয়া দামী হোটেলত আছোঁ আমি একদম মানে লিফ্টতে অহা যোৱা কৰোঁ 6 পেচেঞ্জাৰ 408 kg পাৰিব জাগা নাই উঠি হ'ব পাঁচটাহে হৈছোঁ মই নিজকে কাউণ্ট কৰা নাই মিষ্টাৰ এছিয়া চ' এতিয়া আমি পালোঁ মেৰাইন ড্ৰাইভ ইয়াৰ পৰা ফৰ্ট কোচি যাবৰ কাৰণে ইয়াতে পৰ্টত টিকেট কাটিব লাগিব আৰু বটত যাব লাগিব বুলি কৈছে মেৰাইন ড্ৰাইভৰ পৰা চাই থাকক টিকেট লৈ ল'লোঁ এজনৰ 4 টকাকৈ লৈছে
নামি দিলোঁ নামি পেলাই 10 টকা অটোত আহিলোঁ অটোত নাহিবও পাৰে খোজকাঢ়িও আহিব পাৰি একদম ওচৰতে হয় নে কি কয় You're some kind of butterfly. Baby, you give me midnight. You whip up my appetite. Don't leave me here high and dry. Oh, well, I don't wanna jinx it, baby. And twist myself at the spine. Don't wanna overthink it, baby. It's just twist your body and mine. Baby, you give me ice and fire. You're giving me wind and rain. You're some kind of butterfly. চ' ইয়াতে চাই আছোঁ আৰু পূৰা বিচ ভিউ মজা লাগিছে Baby, let's not get ahead of my time. মজা লাগিছে এই এৰিয়াটো ঘূৰি ফুৰিবৰ কাৰণে ফৰেনাৰবিলাকতো আপোনাৰ চাইকেল লৈ ঘূৰি আছে অঁ এইটো বহুত দূৰলৈ এৰিব পাৰি চৰাইটো ये कितना लंबा होता है प्राइस 130 में देगा ठीक है देखता है বস্তুটো মজা লাগিছে কিন্তু আমাৰ তাত ইমান বতাহ নহ'ব নহয় ইয়াত সাগৰৰ কাৰণেহে উৰি আছে ব্ৰহ্মপুত্ৰ পাৰত আপুনি সেই কেতিয়াবা গ'লে অলপ উৰিব আৰু এটলিষ্ট লৈ লওক এটা পোৱালিৰ কাৰণে সানসেট চাই আৰু সানসেট অকণমান মেঘ আছে নহ'লে বেছি ক্লিয়াৰ হ'ল ন এইটো এখন ডনখন উৰাই আছে ইমান ৰিস্ক লৈছে কিন্তু Don't leave me here high and dry. Oh, oh, oh. এইটো মানে মথাউৰি দিছে মথাউৰি আমাৰ অসমতো যদি এনেকৈ মথাউৰি দিব পাৰিলেহেঁতেন সাগৰে এইটো ভাঙিব পৰা নাই কি কয় চ' এইটো এনেকৈ বনাব অলপ ট্ৰাই কৰিব লাগিব এইখিনি ডেঞ্জাৰ এৰিয়া বোলে হে দবা আছে চাগে এইখিনি এইটোৱে হয় ফৰ্ট কচি कौन को याद आ गया দুৰ্গা পূজাৰ ৰাসত স্পেচিয়েল আছিলে আমাৰ আগতে কেনেকৈ উলিয়াই আনে উলিয়াই আনিব লাগিব নহয় নাও লৈ লৈছোঁ আৰু ঘৰত গৈ পূৰা চলোৱাহে কথা আগতে পূজাত এখন দিবই লাগে মানে বাল্টিঙত ভৰাই দিওঁ তাৰপিছত অঁ এই আমি পাইছোঁ সাগৰৰ পাৰত আহি যদি সাগৰৰ মাছ নাখাওঁ কিয় হ'ব ন কাৰণ মাছ খাই যাওঁ সাগৰৰ
Past experience. Fish fry. मच्छी बनाने मच्छी Fish fry. मसाला तवा Itu मसाला loh. Fish fry. फिश फ्राई में फिश बनाने फिश फिश को नीचे तो अच्छे Kitna? 40 उसके बाद 25 रुपये गुड And prawn. प्रॉन में प्रॉन मसाला फ्राई प्रॉन ग्रिल्ड प्रॉन रोस्ट Prawn grill kitna? মাছ খাম মাছ সাগৰৰ মাছ তত্ত্বাধিকাৰী কিবা ক'ব নেকি এই সন্দৰ্ভত আৰু বাকী কিবা পাৰ্টি চাৰ্টি দিব খুজিছে বোলে সেইটো আমি দিছিলোঁ জানো অৰ্ডাৰটো Kol patul itu Bengali kata gua dia aja. আচ্ছা Sini dulu. ইমান দেৰি উঠোৱাই নাই আৰু গাইজ এইটোৱে আছিলে আজিৰ ব্লগ কচ্ছি ঘূৰিলোঁ কি আছে দেখুৱালোঁ আকৌ কাইলৈতো সন্ধিয়ালৈকে ফ্লাইট আছে দিনত ক'ৰবাত পাৰিলে অকণমান ঘূৰিম নে কি কয় তো আকৌ এটা নতুন ভিডিঅ' লগ পাই আছোঁ টিল দেন টাটা বাই বাই Check the mic and make sure it sound right, boys.